গাইজ মই আজি এটা ৰিভিউ দিব বিচাৰিছোঁ সাধাৰণতে বিশেষ মই একো ৰিভিউ নিদিওঁ চ' আজি পেকেটটো খোলা নাই কি ওলাই চ' বহুত ভিডিঅ' মানে বনাইছোঁ যদিও এইটোৰ ওপৰত ভিডিঅ' বিশেষ মই বনোৱা নাই ৰিভিউৰ ওপৰত সেইকাৰণে মই বনাই দিছোঁ মোৰ কাষত মোৰ ল'ৰাটো আছে মই অৰ্ডাৰ দিছিলোঁ বেটাৰী চাৰ্জাৰ আৰু বেটাৰী ছনী বেটাৰী চাৰ্জাৰ কেনেকুৱা হয় দেখা যাওক ফাৰ্ষ্ট খোলোঁ এটাতো খুব এটা ভাল পজিশ্যনত নাই কোনোমতে মিলাইছোঁ চ' প্লিজ বিয়াৰ উইথ আছ দিয়াৰ কাৰণটো আছিল মোৰ ল'ৰাটো মানে লেজাৰ টাইমখিনিত খেলিব বিচাৰে সি তাৰ ইলেক্ট্ৰনিক গাড়ীবিলাক আছে যিবিলাক দুৰ্গা পূজাত কিনাৰ তো বাৰে বাৰে কিমান বেটাৰী কিনি থাকে গতিকে সেইটো কাৰণে বিশেষ মোৰ ফটোগ্ৰাফীৰ কেমেৰাৰ কাৰণে নহয় এইটো চিম্পল বেটাৰী চাৰ্জাৰ এটা দিছিলোঁ এনভি দেখাত ধুনীয়াই লাগিছে চলাই চালে এইটো গম পাম আৰু তাৰপিছত ল'ৰাটোৰ কাৰণে অৰ্ডাৰ দিছিলোঁ কাৰণে তাক মই ৰাখিছোঁ তুমি এতিয়া এইটোৰ পৰা কি চলাবা গাড়ী অ'কে গাড়ী চলাবা আৰু এইকেইটা বেটাৰী এনভি চ' ইয়াৰ প্ৰাইচটো হ'ল কৰিম আৰু মই লিংকছটো আপোনালোকক দি দিম চ' আপোনালোকে যদি বিচাৰে সেই লিংকছটোত গৈ এইটো ল'ব পাৰে এটা হ'ল বেটাৰী 4টা বেটাৰী দিছিলোঁ আৰু এই চাৰ্জাৰটোত এটা অপশ্যন আছে কি A3 বেটাৰীও ইয়াতে চাৰ্জ দিব পাৰোঁ আৰু A2 বেটাৰী মানে যিটো ৰিম'ট কণ্ট্ৰলৰ সাধাৰণতে সৰ্বসাধাৰণ ইউজ কৰোঁ সেই বেটাৰীটো আমি ইয়াত চাৰ্জ দিব পাৰোঁ তাত ধুনীয়াই লাগিছে আৰু বৰ পায় ভিডিঅ'টো জনাব আৰু যদি ভাল পায় তেতিয়াও জনাব আৰু যদি কিবা আৰু টেকনিকেল কথা থাকিলে আমি নিশ্চয় ডিছকাছ কৰিম আপোনালোকৰ পৰা মতামতবিলাক জানিব বিচাৰিম চ' এইটো মোৰ এটা সাধাৰণ ৰিভিউ আছিল বাবা আৰু সেইটো লৈ আনাচোন এই স্ক্ৰু ড্ৰাইভাৰ ছেটটো আৰু কেইদিনমান আগতে মই এটা স্ক্ৰু ড্ৰাইভাৰ ছেট এইটো মানে সকলোৰে ঘৰতে থাকে এইটো মই বহুত দেৰিকৈ কিনিছিলোঁ মানে বহুত আগতে কিনিম বুলি ভাবিছিলোঁ গতিকে দেৰিকৈ কিনা হ'ল এইটো বেছি দাম নহয় 149 কিন্তু বহুত এইটো ধুনীয়া কিন্তু বস্তুটো স্ক্ৰু ড্ৰাইভাৰটো ইয়াতে আছে আৰু ইয়াৰ লগতে আপোনাৰ গোটেইকেইটা ইয়াতে যিটো জোখৰ আপোনাৰ স্ক্ৰু ড্ৰাইভাৰ আছে সেইটোৱে আপুনি ইউজ কৰিব পাৰিব গতিকে বস্তুটো বেয়া নহয় আমাজনৰ পৰা ইয়াৰ লিংকছটো মই দি দিম আপোনালোকক এইটো এটা ধুনীয়া বস্তু এইটো কিন্তু প্ৰতিজনৰ ঘৰতে থকাটো ভাল আৰু বহুত জৰুৰী কেতিয়াবা মোবাইল খুলিবলৈ হ'লে বা সৰু সৰু পুতলা বা সৰু স্ক্ৰু থকা বস্তু খুলিবৰ হ'লে এইটো কিন্তু বহুত কামত আহে ইয়াৰ নাম্বাৰটো 31 ছেটটোৰ নাম্বাৰটো আৰু MRP 150 লিখা আছে বাট 149ত মই কিনিছোঁ আৰু বহুত টাইমত ডেলিভাৰী হৈ গৈছে চ' আজি মই আপোনালোকক এই 3টা বস্তুৱেই দেখুৱালোঁ এইকেইটা বেটাৰী চাৰ্জাৰ আৰু এটা স্ক্ৰু ড্ৰাইভাৰ ছেট চ' তেতিয়ালৈ আহোঁ আকৌ লগ পাই থাকিম ভাল কথাবোৰৰ মাজেৰে আৰু নিশ্চয় আপোনালোকৰ মতামত বিচাৰিম আগলৈ ধন্যবাদ জয় আই